Hello friends, কি খবৰ আপোনালোক সকলো নিশ্চয় ভালে আছে এটি নতুন ভিডিওৰ সৈতে আপোনালোক সকলোকে ওয়েলকাম কৰিছো আমাৰ এভৰিডে এক্সপেৰিয়েন্স উইথ সিপি চেনেল দিলৈ আপোনালোক সকলোৱে গম পাইছে যেহেতু আমি আছো উত্তৰ প্ৰদেশ গোৰখপুৰত আৰু আমি আজি গৈছিলো এভাগ মন্দিৰলৈ জিভাগ মন্দিৰ আছে এখন ঘন জংঘলৰ মাজত এই মন্দিৰ ভাগ স্থাপনৰ এটা বহুত ডাঙৰ ৰহস্য আছে আহকচোন জানো তেন্তে এই মন্দিৰ ভাগনো কেনেকৈ ঘন জংঘলৰ মাজত স্থাপন কৰা হ'ল আৰু ইয়াৰ মাজত থকা আসল ৰহস্যটো কি বাৰু গোৰখপুৰ নগৰৰ পৰা 12 কিলোমিটাৰ দূৰৰ কুছমিহি জংঘলৰ ভিতৰত এই বুঢ়ী মাতা মন্দিৰ স্থিতি আছে এই মন্দিৰলৈ প্ৰত্যেক সময়ৰ ভক্তৰ আগমন হোৱাৰ উপৰিও দুৰ্গা পূজাৰ নৱৰাত্ৰিৰ দিনা বহুত বেছি ভক্তৰ এই মন্দিৰলৈ আগমন কৰে এই মন্দিৰ ভাগলৈ অহা ভক্তৰ পৰা জানিব পৰা যায় যে হসা অন্তৰেৰে শ্ৰদ্ধা ভক্তিৰে যদি বুঢ়ী মাইৰ ওচৰত পূজা অৰ্চনা কৰা হয় তেন্তে সেই ভক্তৰ মনোকামনা পূৰ্ণ হয় চাৰিওফালৰ পৰা ঘন জংঘলৰ মাজত থকা এই মন্দিৰ ভাগ প্ৰকৃতিৰ এক বৰদান স্বৰূপ এই মন্দিৰ ভাগলৈ গৈ বহুতেই বেছি মানসিক শান্তি অনুভৱ কৰিব পাৰি জানিব পৰা যায় যে বহু সময়ৰ আগতে এই জংঘলত বহুতেই বেছি ঘন আছিল বৰ্তমান সময়ত মন্দিৰৰ কাষেৰে বৈ থকা এই নদীখনো 600 বছৰ আগৰ পৰাই বৈ আছিল সেই সময়ত অকস্মাত এদিন কৰবাৰ পৰা এহাল দৰা কইনা আৰু লগতে তেওঁলোকৰ লগত নাচ গান কৰি অহা বহুকেইজন ব্যক্তি আহি সেই নদীখনৰ পূব দিশত ৰৈছিলহি নদীখনৰ কাষতে এজনী বৃদ্ধা মহিলা বগা সাজপাৰ পিন্ধি এডাল লাখুটি লৈ বহি আছিল বুঢ়ী আইগৰাকীয়ে দৰা কইনাৰ লগত নাচ গান কৰি অহা মানুহকেইজনক অলপ নাচি দেখাবলৈ অনুৰোধ কৰিছিল কিন্তু বুঢ়ী আইৰ কথা নুশুনি তেওঁলোকে হাঁহি মাৰি বুঢ়ী আইক ইনচাল্ট কৰিছিল সেই সময়ত তেওঁলোকৰ মাজৰে এজন লোকে বাঁহী বজাই বুঢ়ী মাইক অলপ নাচি দেখাইছিল পিছত সেই বিয়াৰ দলটি নদীৰ ওপৰত থকা দলংখনেৰে নদীখন পাৰ কৰি তেওঁলোকৰ গন্তব্যস্থানলৈ গুচি গ'ল 3 দিনৰ পাছত যেতিয়া সেই বিয়াৰ দলটি পুনৰ উভতি আহিছিল তেওঁলোকে নদীখনৰ পাৰতে আকৌ বৃদ্ধা মহিলাগৰাকীক বহি থকা দেখা পাইছিল তেতিয়াও বহুকেইজন ব্যক্তিয়ে সেই বৃদ্ধা মহিলাগৰাকীক ইনচাল্ট কৰিছিল বৃদ্ধা মহিলাগৰাকীয়ে বাৰে বাৰে তেওঁলোকে ইনচাল্ট কৰা দেখা পাই তেওঁ নাচ দেখুৱা সেই মানুহজনক ওচৰলৈ মাতি বাকী সকলক নদী পাৰ হৈ যাবলৈ কৈছিল আৰু বৃদ্ধা মহিলাগৰাকীৰ কথা শুনি সেই মানুহজন বৃদ্ধা মহিলাগৰাকীৰ ওচৰলৈ আহিছিল আৰু বাকী সকল নদীৰে পাৰ হৈ গুচি গৈছিল আৰু যেতিয়া তেওঁলোক দলংখনৰ মাজত পাইছিলগৈ সেই দলংখন ভাগি তেওঁলোক সকলো পানীত পৰি তেওঁলোক মৰি থাকিলে কিন্তু বাচি থাকিলে তেওঁলোকৰ লগত থকা সেই বাঁহী বজোৱা মানুহজনহে আৰু লগে লগে সেই ঠাই চাৰিওফালে প্ৰচাৰিত হৈ গ'ল আৰু সেই ঠাইৰ স্থানীয় লোকে দেৱী মাৰ বুঢ়ী আই চমৎকাৰী বুলি ভাবি বুঢ়ী আই পূজা অৰ্চনা কৰিবলৈ ল'লে আৰু সেই সময়ৰ পৰাই সেই স্থানৰ নাম বুঢ়ী মাই স্থান নামেৰে জনা যায় প্ৰাচীন সময়ৰ সেই নদী আজিও সেই মন্দিৰৰ কাষেৰেই বৈ আছে আৰু নদীৰ দুয়ো পাৰে বুঢ়ী মাই প্ৰাচীন আৰু এতিয়া নতুন মন্দিৰ স্থিতি আছে নতুন মন্দিৰ ভাগৰ পৰা পুৰণা মন্দিৰ ভাগলৈ যাবলৈ এতিয়া নাৱৰ ব্যৱস্থা কৰা আছে এয়ে আছিলে গোৰখপুৰ চহৰৰ সেই ঘন জংঘলৰ মাজত থকা মন্দিৰ ভাগৰ স্থাপনৰ ৰহস্যটি ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক এটা কমেণ্ট আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব